নমস্কাৰ ৰঙালাওৰ ফুল পিছফালে ঘৰৰ পিছফালে ৰঙালাও এজোপা হৈছে তাৰ পৰা মই ফুল কেইটামান আনিছো আৰু এই ফুল কেইটা মই আজি দুপৰীয়াৰ বাবে বৰ ভজা কৰিম এতিয়া মই ফুলখিনি এনেদৰে ধুই পখালি লৈছো আৰু ইয়াত মই কণী এটা লম কণীটো মই এনেদৰে ইয়াত পিয়াজ এটা এনেকুৱা সাইজত কাটি লৈছো জলকীয়া এটা এনেকুৱাকৈ সৰু সৰুকৈ কাটি লৈছো বেসন দিম মই বেসন ডাঙৰ এই চামুচখনৰে 2 চামুচ দিছো সোৱাদ অনুসৰি নিমখটো দি দিছো আৰু হালধি গুৰি দি দিছো অলপ পানী দি দিছো ইয়াত অকমান নেমু চেপি দিছো ইয়াত মই ফুলকেইটা ধুই লৈছো এতিয়া এইবিলাক পেলাই দিম মই মাজৰ এইটো গুছাই দিছো এইদৰে মই ইয়াত দি দিছো আৰু আটাইকেইটা এনেদৰে মই ভাজিম এতিয়া কেৰাহীখন গৰম হ'ব দিছো মই গেছত তেল গৰম হৈছে মোৰ আৰু ফুল কেইটা মই এনেদৰে ইয়াত লেটিয়াই দিছো আৰু এতিয়া মই ইয়াত কেৰাহীত দি দিম ভিডিওটো চাই যদি ভাল পায় লাইক শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বনাই খাই চাবচোন ৰঙালাওৰ ফুলৰ ভাজি দাইল ভাতৰ লগত খাবলৈ ধুনীয়া লাগে গতিকে আজিলৈ এৰিছো ধন্যবাদ